বছৰত আমাৰ বালিপাৰা মজুলীয়া বিদ্যালয় 100 বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে 3দিনীয়া কাৰ্যসূচী আছিলে। আজি লাষ্ট দিন। আজি আমাৰ আমন্ত্ৰণ কৰিছে জুবিন দাক। জুবিন দাক ইয়াত মানুহ বহুত ভিৰ হৈ আছে, আপোনালোক দেখাই আছোঁ। তো ব্লগত আপোনালোক সকলোকে চাই থাকক, ভাল লাগিব। মানুহৰ ভিৰ চাওক, দেখিলে একদম পাগল হৈ যাব, ইমান ভিৰ হৈছে ইয়াত। দেখাই আছোঁ বহুত ভিৰ হৈছে ইয়াত, বহুত ভিৰ। বাণিজ্য মেলা বহুত মানুহ ভিৰ হৈছে ইয়াতো, মেলাটো দেখাই আছো। এতিয়া মেলা চাওক, মেলা বৰ্তমান খালী হৈছে, ইমান দোকান চোকান মানুহ আহিছে, কিন্তু মেলা এতিয়া জুবিন দা আহিবৰ কাৰণে মেলাটো খালী হৈ আছে বৰ্তমান। এয়া দাদা দোকানীটো চুপচাপে বহি আছে, কাষ্টমাৰ নাই দাদাৰ তাত। এয়া গ্লাছ দোকান আহিছে, আমাৰ ছানগ্লাছ। এয়া মেলাটো বৰ্তমান অলপ খালী আছে, মেলাটো ভৰ্তি আছে। ফিক্স প্ৰাইচ 200, 300, 100, 250, 300, 160। এই আমাৰ গ্লাছৰ চয়ন, কিবা এটা ক'বা নেকি চয়ন? কেনেকুৱা লাগিছে মেলাটো? কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনাৰ ভাল লাগিছে? কেনেকুৱা দোকান হয় এইবিলাক, কাপোৰৰ দোকান। বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? ভালেই হৈছে। ভাল হ'লেই ভাল, ঠিক আছে। দাদা এইফালে কিবা কয়, বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? অঁ ঠিকে আছে। জুবিন দা আহিলে যেতিয়া খতম হ'ব মানুহবিলাক চব সোমাই যাব ইয়াত। ঠিক আছে, ধন্যবাদ। নিউজ লাইভ আহিছে, নিউজ লাইভ। Thank you.